Good morning guys and welcome back to my YouTube channel. তো গাইজ আজি আমি যাই আছোঁ নগাঁও আৰু নগাঁও ক'ত গৈ আছোঁ হয়তো আপোনালোকে থাম্বনেইলটো চাই গম পালে। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। তো আজি বতৰটো আমাক আজি বহুত চাট দিছে, না ৰ'দ আছে না বৰষুণ আছে, ধুনীয়া বতৰ মানে। আৰু ৰাস্তাটো ধুনীয়া পৰা মেইন নেশ্যনেল হাইৱে আৰু নগাঁৱলৈ আছে 60 কিলোমিটাৰ। এই ওপৰত চাইনবোৰ্ড মাৰাই আছে। তো বেছি দেৰি নালাগে আৰু 2 ঘণ্টা ৰাস্তা। তো ডাইৰেক্ট তাতে লগ পাম নগাঁৱত নে কি কয়। তো চলো। তো এয়া আমি কলীয়া ভোমোৰা দলং পাই গ'লোঁ। সঁচাকৈ দলংটো কিন্তু প্ৰায় বহুত দীঘল। তো এয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল। আজি বতৰটো মানে আমাক বহুত লগ দিছে, বহুত। তো বাবাৰ ওচৰত যাই আছোঁ যদি বতৰো লগ দিছে। তো আমি চামাগুৰি সোমাই গ'লোঁ। তো ইয়াৰ পৰা মন্দিৰটো বেছি দূৰ নাই। ইয়াৰ ইটো ৰাস্তা মাজে মাজে যাই থাকিলে আৰু প্ৰায় 3 কিলোমিটাৰমান গ'লে পাই যাম মন্দিৰটো। তো জাগাটো চাওকচোন কি ধুনীয়া, ঠাণ্ডা পৰিৱেশ, চাৰু চাইডে পথাৰ, মাজত ৰাস্তাটো। এটা সুন্দৰ পৰিৱেশ, মানে ধুনীয়া। মন্দিৰটোৰ স্থাপন ধুনীয়া জেগাত হৈছে কিন্তু দেই। তো আমি চিধাই যাব লাগিব এইফালে। মন্দিৰটো ইয়াৰ পৰাই অলপ দেখা পায় দূৰৰ পৰাই। তো আমি যাই থাকোঁতে এটা সুন্দৰ বাবা লগ পালোঁ, গণেশ বাবা। লগত পোৱালিও আছে, বাচ্চাও আছে লগত মানে। তো চাওকচোন কি ধুনীয়া লাগে বাবাটো। জয় গণেশ বাবা কি জয়। তো এয়া আমি মন্দিৰ সোমাই গ'লোঁ। তো ইয়াত আপোনালোকক বহুতে পাৰ্কিঙৰ কাৰণে গাড়ী মাতিব, ফ্ৰী পাৰ্কিং হয়। কিন্তু আপোনালোকে ইয়াত পাৰ্কিং নকৰি ডাইৰেক্ট মন্দিৰৰ ওচৰলৈকে লৈ গ'লে হ'ল, ধুনীয়া পাৰ্কিং পাই যাব ইয়াতে। তো আজি মানুহৰ ভিৰটো চাওক। আমি আহি পাইছোঁ প্ৰায় 8 মান বজাতে, তথাপিও ইমান ভিৰ। আজি যিহেতুকে আজি সোমবাৰ, সেইকাৰণে ভিৰটো অলপ বেছি। গেট খোলা নাই এতিয়ালৈকে, ভিৰটো আজি বহুতেই বেছি। লাইন পাতি বহুত পিছত পৰিলোঁ। গেট খুলি দিছেহে এতিয়া। তো সোমাই পেলাই পূজা দি লওঁ। তো আৰু ইয়াত ভিতৰত চাকি দিব নোৱাৰে, চাকিৰ স্থান বেলেগ। তো তাতেও যাম বাৰু, চাকিবোৰ জ্বলাম। ভিতৰৰ ভিৰটো চাই লওক আপোনালোকে। যদি আপোনালোকে চাকি বন্তি লৈ আহে তেনেহ'লে চাকি বন্তিবোৰ ইয়াত জ্বলাব লাগিব।